হেল্ল' এভৰিৱান। এয়া মই এতিয়া উপস্থিত আছোঁ কলীয়াভোমোৰা ব্ৰিজৰ ওচৰত আৰু মই চিনাকি কৰাই দিওঁ, এয়া মোৰ নতুন জীৱন বাটৰ লগৰী দেখাই আছোঁ। এয়া হৈছে মোৰ নতুন জীৱন বাটৰ লগৰী ট্ৰায়াম্ফ স্ক্ৰেম্বলাৰ 400X। যোৱাকালি এখন কিনিলোঁ। ব্লগ বনাব নোৱাৰিলোঁ বাৰু, কাৰণ বহুত পলম হৈ গৈছিলে। মই কালি কিনা বহুত ৰাতি হৈ গ'ল। অলপ চলপ ফুটেজ বনাইছিলোঁ, দেখাম বাৰু। এইখন হৈছে মোৰ নতুন স্ক্ৰেম্বলাৰ 400X, ট্ৰায়াম্ফৰ হয়। ইয়াৰ অসমত নতুনকৈ আহিছে বাৰু, এইখন লঞ্চ হোৱা এবছৰমান হ'ল প্ৰায়। অসমত এতিয়া ধৰক 4টা শ্ব'ৰুম আছে। মই তেজপুৰৰ পৰা লৈছোঁ এইখন। হেলমেট চেলমেট লৈ লৈছোঁ। এতিয়া মই গৈ আছোঁ ঘৰ, অৰ্থাৎ বিশ্বনাথ চাৰিআলিৰ পৰা মোৰ কামৰ জেগা হোজাইলৈ। এবাৰ অন কৰাই দেখুৱাই দিছোঁ। তাৰপিছত ৰাস্তাতে মই মানুহজনীক লগ কৰিম, সেইকাৰণে হেলমেটটো লৈ আছোঁ লগত। এইটো ইয়াৰ ইনষ্ট্ৰুমেণ্ট কণ্ট্ৰল। এইখন হৈছে 400cc। বাকী বাইকৰ কথা পিছত ক'ম বাৰু। এতিয়া মই যাওঁ হোজাইলৈ। হোজাই নহয়, প্ৰথম নগাঁও যাম। নগাঁৱত এটা জেগাত যাম। জেগা গৈ আপোনাক দেখাই আছোঁ, ধুনীয়া প্লেচ। এয়া মই নগাঁও কলেজৰ আগফাল পালোহি। হেল্ল'। এতিয়া নগাঁও টাউনৰ ফালে যাওঁ, তাইক লগ কৰি আহোঁগৈ। মোৰ বাইক কিমান চলিলে দেখাই দিছোঁ। ইগনিশ্যনটো অন কৰিলেহে সেইটো চলিব। 190 কিলোমিটাৰ চলিলে। এয়া বৰ্ণালীক লগ পালেহি। হাই কৈ দিয়া। এয়া নগাঁও টাউন। এতিয়া আমি ক'ত যাম? যাযাবৰী শিবিৰ যাম নেকি? ক'ত যাযাবৰী শিবিৰ আছে? লোকেশ্যন চোৱা, মই চাই আহিছে। কেনেকুৱা জেগাত? এয়া আমি আহি পালোঁ আকিনাৱা ৰিজৰ্ট। এয়া যাযাবৰী নাপালোগৈ, যাযাবৰী বহুত দূৰ, সেইকাৰণে আকিনাৱালৈ আহি গ'লোঁ আৰু। বৰ্ণালী মোৰ ফাৰ্ষ্ট হাফ। এয়া বাইকখন এখন ছেকেণ্ড হাফ। প্ৰথম মানুহজনী, দ্বিতীয় মানুহজনী। এতিয়া কোৱাচোন, বাইকখনত উঠি কেনেকুৱা লাগিলে তোমাৰ? ভাল লাগিলে, কিন্তু অকণমান ভয় লাগিলে মোৰ। প্ৰথম কিয়? উঠিছোঁ যে, অলপ বেছি ওখ আগৰখনতকৈ, সেইকাৰণে। চলাই তুমি নোৱাৰিবাই, ঢুকিয়ে নাপাবা। উঠোতে নামোতে মোৰ কষ্ট হৈছে। হয় বাৰু, ওখ আছে বহুত বাইকখন। এই পাৰ্কিং, ইয়াতে বাইক গাড়ী ৰাখিলোঁ। এতিয়া আগলৈ যাম। ওখ হৈ গ'ল। কিমান দূৰ হ'ব এখন নগাঁৱৰ পৰা? 5 কিলোমিটাৰ নে 8 কিলোমিটাৰ? টাউনৰ পৰা 8 কিলোমিটাৰ। শান্তশিষ্ট জেগা। এইফালে পথাৰ, মুকলি পথাৰ, তাৰ মাজতে এখন ৰিজৰ্ট। এইফালে যাওঁ। ইয়াত মাছ আছিল ন আগতে? ক'লা হৈ গ'ল পানী চব। এই তাতে বহিম নেকি এইফালে। হেৰি হৈ গ'ল ন, বেয়া হৈ গ'ল, মেইনটেনেঞ্চ নাই। আমি প্ৰথমতে ইয়াতে পঢ়িছিলোঁ এখন। এইখন টেবুলতে স্মৃতি এখন জড়িত হৈ আছে।
আগতেও এখন টেবুলতে আহিছোঁ ৰিলেশ্যনত থকাৰ পিছতো এখন টেবুলতে আজি থাৰ্ড টাইম নেকি থাৰ্ড টাইম হ'ব থাৰ্ড টাইম আজিও ইয়াতে বহিবা আকৌ বাৰ্থডে আহি আছে তোমাৰ কি হয় মটৰ পনীৰ দি দিয়া আৰু ইফালে কি আছিলে পোলাও দি দিয়া আমাৰ ভেজ পোলাও এটা বিৰিয়ানী নাখাওঁ ভেজ পোলাও দি দিয়া নহ'লে এগ পোলাও দিলেও হ'ব এগ পোলাও দি দিয়া আহিবচোন এয়া আনিছিলোঁ বুন্দিয়া লাৰু খাই ন তোমাৰ প্ৰিয় বস্তু ইয়াত এইটো কি চৰাই বুলি কয় যে সেইটো আছে ন এইকেইটা আছে এইকেইটা ভাতৰ চৰাই নিচিনা ন খাই দিলা ন পাই এয়া আহি গ'ল আমাৰ খানা মটৰ পনীৰ আৰু পোলাও পনীৰটো কমন থাকিবই কাৰণ মই মাংস নাখাওঁ ইয়াৰ লগত এগ পোলাও লগতে নেমু দিছে পিঁয়াজ বাইদেৱে কফি খাই আছে কফি খাই হ'লেহে পোলাও খাম মই নাখাওঁ খোৱা মটৰ পনীৰটো দেখি ভাল লাগিছে কালাৰ বেছিয়ে ৰঙা হৈছে দেখোন খাই ভালেই হ'ব টেষ্টি হ'ব চাউলটো টান ন চাউলটো একচুৱেলি মানে আগতীয়াকৈ বনাই দিছিল যে ভাজি দিছে কাৰণে তেনেকুৱা হৈছে এইটো মানে কি কয় পোলাও হয় নাই বিৰিয়ানীৰ নিচিনা হৈছে চাউলটো বিৰিয়ানী অলপ টান টান থাকে পোলাওটো কোমল হ'ব লাগে খাবলৈ বেয়া হোৱা নাই অলপ চাউলটো জাষ্ট টান অঁ বাইদেউ ক'ত যায় আপুনি মোৰ লগত যাব নেকি মোৰ লগত যাওক খোজকাঢ়ি লওঁ এতিয়া ইয়াত কিবা পাৰ্টি চলি আছে চব্জি ইয়াৰে লোকেল চব্জি খুৱাই কিন্তু সৰু সৰু হৈ আছে দেখোন অমিতা আছে এইফালে বন্ধাকবি হৈছে ফুল বন্ধাকবি ওলকবি লগাই থৈছে নেমু বাৰীৰে ভালেই আত্মনিৰ্ভৰশীল এতিয়া ভাড়াটো দিয়ে নেকি ঘৰ খাব পাৰে ৰুম নাম্বাৰ আছে কিন্তু হয় চাগে থাকিবও পাৰে কোনোবা আছে চাগে ইয়াত মানুহৰ ঘৰৰ বাৰী নিচিনাই বাইদেউ মোতকৈ আধা ক'ত পৰে কান্ধত যাওক কিনাবা ৰিচৰ্ট নিজকে চাইছে যা ভিতৰ ভাগ আই বাবুৱা আমি যাওঁগৈ আৰু অৰিজা ৰিজৰ্টক বিদায় দিলোঁ বাই বাই অৰিজা ৰিজৰ্ট